हेलो गाइस, वेलकम बैक टू माय सेकंड चैनल नवीन ब्लॉग्स। आज गई आছোঁ আমি ঢেকিয়াজুলি শহীদ মৈদান। তাতে আপোনাৰ ঢেকিয়াজুলি শহীদ মৈদান বুলি কয়। আজি শ্ৰীকৃষ্ণৰ জন্মদিন, চ' তাতে আজি শ্ৰীকৃষ্ণৰ অনুষ্ঠান পাতিছে। তেন্তে বলক আমি ভিডিঅ' আৰম্ভ কৰোঁ। চ' গাইছ, আৰু মোৰ তৰফৰ পৰা সকলোকে শ্ৰীকৃষ্ণৰ জন্মদিনৰ শুভেচ্ছা জনালোঁ দিয়া। লাইট জ্বলি আছে, এই চাওক আমি টাউন আহি পাইছোঁ। এয়া আপোনালোকক অলপ জুম কৰি দেখাইছোঁ। এই চাওক লাইট জ্বলাইছে। এই টাউন আহি পাইছোঁ আৰু অকণমান দূৰ আছে পাবৰ কাৰণে। আহি পাইছোঁ আৰু শহীদ মৈদান। হেল্ল' গাইছ, আমি বৰ্তমান টাউন আহি পাইছোঁ। মোৰ লগত মোৰ লগৰজন আছে, ইও আহিছে মোৰ লগত। কিবা এটা কৈ দে জেমছ। আমাৰ নবীন দাদাই ইমান কষ্ট কৰে, আপোনালোকে নবীন দাদাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব আৰু ভিডিঅ'টো যিমান পাৰে আপোনাৰ লগৰৰ লগত শ্বেয়াৰ কৰিব। থেংক ইউ। চ' আমি এতিয়া বৰ্তমান গৈ আছোঁ। চাওক পিছপিনে চাওক, ইমান ধুনীয়া লাইট জ্বলিছে, ইমান ধুনীয়া পৰিস্থিতি। চাওক ইমান ধুনীয়া, আহিব আপোনালোকে চাবৰ কাৰণে। আৰু আপোনালোকে এইটো চাইছে নহয়, এইটো আৰ্ট কৰিছে 15 আগষ্টৰ দিনাখন, আৰু আহি মজাই বেলেগ, বহুত ভাল লাগে। আমি আহি বৰ্তমান পাইছোঁ। সেইটো চাইছে নহয় বিল্ডিংটো, সেইপিনে আমি সোমাই যাব লাগিব। আৰু আমি আহি পাই গ'লোঁ। এইখন মেইন গেট হয়, এইখন চাওক। এতিয়া গৈ আছোঁ এইটো ৰাস্তা। আৰু আমি আহি পালোঁ। এতিয়া চাহ খাই আছোঁ। এই চাওক, চাহ দিছে খাবৰ কাৰণে, আৰু সকলোকে চাহ দিছে, লাল চাহ দিছে। আৰু আপোনালোকে জেগাও দেখুৱাম। বহি চাহ খাই আছোঁ বৰ্তমান। চাওক পুৰা মজা লাগিছে চাহটো খাই কিনে। আৰু ভিডিঅ'টো ইমানটোৱেই আছিলে। ৰাতি হৈ গ'ল কাৰণে ভিডিঅ' কৰিব নোৱাৰিলোঁ। চ' গাইছ বেয়া নাপাব, আৰু আশা কৰিছোঁ ভিডিঅ'বোৰ চাই কিনে ভাল পাব। পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। নেক্সট ভিডিঅ'